নমস্কাৰ বন্ধুসকল, ধলগিৰি ইণ্টিগ্ৰেটেড এগ্ৰ ফাৰ্মৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ ফাৰ্মত যিটো গাহৰি আমি এআই কৰিছিলোঁ, যিটো হেমশ্বেয়াৰ গাহৰি আমি ৰাণীৰ পৰা চিমেণ্ট লৈ এআই কৰিছিলোঁ, সেইটো গাহৰি পোৱালি দিছে। আমি চাই লওঁ পোৱালিবিলাক কেনেকুৱা হৈছে। 11জনী পোৱালি দিছে। আমিও বহুত এক্সাইটেড আছিলোঁ কেনেকুৱা হয় পোৱালি চাবৰ কাৰণে। যিহেতু আমাৰ এইটো ফাৰ্ষ্ট এআই কৰিছিলোঁ, ফাৰ্ষ্ট টাইম আমি এআই কৰিছোঁ ফাৰ্মত, চাবৰ কাৰণে আমি বহুত এক্সাইটেড হৈ আছিলোঁ। চাই লওক, আপোনালোকো চাই লওক আমাৰ লগত কেনেকুৱা হৈছে পোৱালি। হেমশ্বেয়াৰ, পিয়'ৰ হেমশ্বেয়াৰ পোৱালি। এয়া ৰুমটো অকণমান লেতেৰা হৈ আছে, যোৱাকালি খেৰ চেৰ দিয়া ৰুমটো লেতেৰা হৈ আছে। এইখিনি হ'ল পিয়'ৰ হেমশ্বেয়াৰ 11জনী পোৱালি। ইয়াতে 10জনী আছে, আৰু একজনী আমি বেলেগ এঠাইত দেখিছোঁ পোৱালি। এইটো দেখোন পোৱালিখিনি একদিনৰ পোৱালি হিচাপে যথেষ্ট ধুনীয়া। হেমশ্বেয়াৰ মাইকীবিলাক সাধাৰণতে য়ৰ্কশ্বায়াৰৰ নিচিনা নহয়, অকণমান ইহঁতে বেছি এগ্ৰেছিভ হয়। য়ৰ্কশ্বায়াৰ মাইকীবিলাক সাধাৰণতে চুব পৰা যায়। এনেকুৱা অৱস্থাত সিহঁতক চুবৰ কাৰণে মোৰ ভয় লাগে অলপমান। গোটেইখিনি পিয়'ৰ হেমশ্বেয়াৰ হৈছে, পোৱালিখিনি ধুনীয়া। ইয়াৰ যিহেতু হাড়ৰ সংখ্যা একেবাৰে মাত্ৰ 10টা আছিল, পোৱালি দিলে 11টা। সেইকাৰণে আমি এজনী পোৱালি আমি বেলেগ এটা য়ৰ্কশ্বায়াৰ মাইকীৰ লগত ৰাখি দিছোঁ। কি হয় চাই লওঁ, সেইটো গাখীৰ চাই খাব পাৰিছে নে তাকো চাই লওঁ আমি। এইজনী য়ৰ্কশ্বায়াৰ মাইকী পৰহি পোৱালি দিছিল। আমি তাৰ অলপ পোৱালি 11টা হোৱাৰ কাৰণে এটা পোৱালি আমি ইয়াৰ লগত ৰাখিছিলোঁ। এইটো মাইকী ইমান প্ৰব্লেম নাই, য়ৰ্কশ্বায়াৰ মাইকী অসুবিধা নকৰে, পোৱালি লগত থাকিলেও অসুবিধা নকৰে। গাখীৰ খাইছেনে নাই চাবৰ কাৰণে আমি আহিছিলোঁ, কিন্তু মাইকীটো উঠিয়াই দিলে। এজনী য়ৰ্কশ্বায়াৰ মাইকী প্ৰথমবাৰ পোৱালি দিছে, মাত্ৰ 5জনী পোৱালি দিছে। প্ৰথমবাৰ হিচাপে যেনতেন ঠিকে আছে, 5জনী পোৱালি দিছে। এইটো পিয়'ৰ য়ৰ্কশ্বায়াৰ পোৱালি হ'ব। এইমাত্ৰ পোৱালি দিছেহে, এই আধা ঘণ্টামান হৈছে আৰু পোৱালি দিয়া। এয়া এজনী কালি হেমশ্বেয়াৰ এআই কৰা পোৱালিজনী। হেমশ্বেয়াৰ পোৱালিজনী য়ৰ্কশ্বায়াৰ মাইকীৰ লগত ধুনীয়াকৈ গাখীৰ খাই আছে। যিহেতু প্ৰায় একেলগে জগা আছিল এই দুটা মাইকী, একদিন অগা পিছাই আছিল, সেইকাৰণে আমি এইটো সহজতে আমি ট্ৰেন্সফাৰ কৰিব পাৰিলোঁ। এয়া আমাৰ কুকুৰাখিনি ইয়াতে চৰি এতিয়া ঘাঁহ খাই আছে। অলপ পাছত ইহঁত ৰুমত সোমাব। এতিয়া অলপ টাইম ইহঁতে বাহিৰত চৰি ঘাঁহ চাহ খাই আছে, কিবা কিবি খাই আছে বিচাৰি। আৰু লগতে আমাৰ ইয়াত দাদা কি কৰি আছে আপুনি? গাই আৰু গাহৰিৰ কাৰণে কালি ৰাতিপুৱাৰ দানা বনাই আছে। এয়া পানীটো পৰি গ'ল। এইটো চচত, এইটো হাণ্ডিত গাহৰিৰ কাৰণে ভাত আৰু কিবা কিবি বস্তু বইল কৰি গোটেইখিনি দানা বনাই। ইয়াতে কচু চচু বইল কৰে, কচু ভাত এইবিলাক বইল কৰে নে কি কৰে?
বইল কৰোঁ, কচুও বইল কৰোঁ। হয় হয় তেওঁ ভাত ক'লা কচু আৰু এইবিলাক বইল কৰি গাহৰিক মাজে মাজে এক টাইম দিয়ে কেতিয়াবা আৰু লগত আমাৰ দানা থাকে যিকোনো এটা কোম্পানীৰ দানা ভাল দানা এটা থাকে আৰু তাৰ লগতে এইটো ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল ভিডিঅ'টোক এটা লাইক দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট কেতিয়াবা যদি আপোনালোকক গাহৰি পোৱালি লগা থাকে তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰিব মোক কুকুৰা পোৱালি লগা থাকিলেও আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ধুনীয়া ধুনীয়া লোকেল কুকুৰা আছে কুকুৰা পোৱালি লাগিলে কণ্টেক্ট কৰিব পাৰিব গাহৰি পোৱালি লাগিলে ভাল ভাল জাতৰ ইয়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ পিয়ৰ লাগিলে কণ্টেক্ট কৰিব পাৰিব আকৌ একবাৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল